আশা কথা ক তোৰ ঘৰ আচল ঘৰ ক'ত তোক কোনে কৈ দিছে মানুহ নাই বস্তুখিনি ক'ত মোন ৰূপ চব লৈ গৈছে যে কোনে লৈ গ'ল চিলাপথাৰত দৰ্জাৰ লগ ভাঙি প্ৰাক্তন সৈনিকৰ ঘৰত চুৰিকাণ্ড শুই থকা অৱস্থাত এটা চোৰাটক বিগত কিছুদিনৰ পৰা চিলাপথাৰত চলিছে চোৰৰ সন্ত্ৰাস চোৰে দৰ্জাৰ লগ ভাঙি প্ৰাক্তন সৈনিকৰ ঘৰত চুৰিকাণ্ড সংঘটিত হৈছে অঞ্চলৰ বহু লোকৰ ঘৰত চলাইছে লুটপাট আনকি ভাত বাঢ়ি থোৱা কাঢ়ি পৰ্যন্ত সুযোগ বুজি উঠাই লৈ যোৱাৰ দৰে এক ঘটনা সংঘটিত হৈছে চিলাপথাৰৰ গোৰ্খা ভৱনৰ সমীপত থকা বৰুণ চেত্ৰী নামৰ লোকজনৰ ঘৰত মানুহ নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চলালে চাফাই অভিযান ৰাইজে জানিবলৈ দিয়া মতে চোৰৰ গেংটো নিশাই পলায়ন কৰে কিন্তু দিন বেয়া আছিল এটা চোৰৰ অধিক ড্ৰাগছ সেৱন কৰা এটা চোৰ ঘৰৰ ভিতৰত শুই পৰে আজি ৰাইজে ধৰি বান্ধি আৰক্ষীক সমজাই দিয়ে উক্ত চোৰটোক তোৰ ঘৰ আচল ঘৰ ক'ত তোক কোনে কৈ দিছে মানুহ নাই লগত কোন আছে ইয়াত কোনোবা আছে মানুহ নাই বুলি ঘৰত লগৰী আছে ন নাই নাই আৰু বস্তুখিনি ক'ত মোন ৰূপ চব লৈ গৈছে যে কোনে লৈ গ'ল আৰু পাৰ্টি ক'ত পাটনাৰ আশা কথা ক আশা কথা ক আশা কথা ক ঘটনা সন্দৰ্ভত ইতিমধ্যে ডিব্ৰুগড়ৰ পৰা অহা বুলি কোৱা চোৰটোক আটক কৰি চিলাপথাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে গোৰ্খা ভৱনৰ ওচৰতে আমাৰ যোৱাকালি অচিনাকি মানুহ এজনে মানুহ নথকাৰ অৱস্থাত সোমাই ঘৰখন লণ্ড বন্ধ কৰি দি থাকিছে আৰু নিজে কি খাইছে জানো ক'ব পৰা নাই শুই আছে আৰু ফেন ওলাই আছে আমি শুনিছো যে কেইবাদিনৰ পৰা ওচৰ চুবুৰীয়া আৰু এই আমাৰ গোৰ্খা ভৱন এৰিয়াৰ প্ৰতিটো ঘৰতে বুলি ক'ব লাগে এনেকা চোৰে তাণ্ডৱ চলাই আছে বুলি গম পাইছো এই গতিকে অতি শীঘ্ৰেই প্ৰশাসনক এই অঞ্চলখন ব্যৱস্থা কৰি দিবৰ বাবে আমি আহ্বান জনাইছো ঘৰত মানুহ কোনো নথকাৰ অৱস্থাত অহা মানে চোৰেই হয় এজনে ইয়াত পৰি আছে বাকী কেইজন কিমান আছিলে আমিতো ক'ব পৰা নাই সন্দেহ এটা হৈছে কাৰণ অকলেতো এনেকৈ আহিব নোৱাৰিব ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট আছাম 24